নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ পেচনলৈ। আজি আপোনালোকক দেখুৱাম মই পঢ়ি থকা বৰ্তমান ডিকেডি কলেজ, য'ত অনুষ্ঠিত হৈছে 5 দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইউথ ফেষ্টিভেল। বলকচোন তেওঁ আমি ডিকেডি কি ক'বা, আজি ডিকেডি কলেজত অনুভৱ সঁচাকৈ কেনেকুৱা হ'ব? হয়, বহুত উৎকণ্ঠাৰে আমি বাট চাই আছিলোঁ। দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱলৈ। বলক আমি যাওঁ এতিয়া যুৱ মহোৎসৱত কি চলি আছে তাকে চাওঁগৈ। নকৰিব, সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু ডিকেডি উলহ-মালহ পৰিৱেশটো আপোনালোকে দেখুৱাম, ভাল লাগিব। গতিকে ভিডিঅ'টো আশা কৰোঁ সম্পূৰ্ণ চাব। এইটো মোৰ প্ৰথম ভ্লগ। চ' আমি পাই গ'লোহি ডিকেডি কলেজ। মোৰ লগত আছে বন্ধু-বান্ধৱ, পিছত দেখুৱাই দিছোঁ। স্বাধীন আছে মোৰ লগত। স্বাধীন, কেনেকুৱা লাগিছে কোৱা ডিকেডি কলেজত? ভাল লাগিছে। ডিকেডি কলেজ চাওক আপোনালোকে, পৰিৱেশ কেনেকুৱা হৈছে সম্ভৱ। কালি বোকা হৈ গৈছে, তথাপিও আমাৰ মানুহবোৰে ফূৰ্তি কৰিব জানা। ডিকেডি মৰম, যিহে মৰম সদায় থাকিব। কিন্তু এইবোৰ বিক্ৰীৰ বাবে নহয়, দেখুৱাবলৈ কাৰণে আনিছে। চাব, চেণ্টাৰ বটল দেখুৱাম। এই চেণ্টাৰ বটলটো চাওক আপোনালোকে, বহুত ধুনীয়া। তাৰ লগতে বহুত ধৰণৰ বহুত ধুনীয়া দেখিবলৈ। তাৰপিছত চাৰ্টিফিকেটবোৰ যথেষ্ট আছে, আপোনালোকে দেখিবলৈ পাব। বহুত মানুহ আছে, আপোনালোকে কৰিব পাৰিব সুবিধাভাৱে। ভালে লাগিছে বাৰু। প্ৰথমবাৰ আহিছোঁ, মই এতিয়ালৈকে কিনা নাই, চাই আছোঁ আৰু কিনিব চাগে ডিকেডি। ভাল লাগিছে। কেনেকুৱা পালা? ভাল লাগিছে। আগতে এনেকুৱা পৰিৱেশ কেনেকুৱা লাগিছে? ডিকেডি কলেজলৈ কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, বঢ়িয়া। আপোনালোকৰ অনুভৱ কওকচোন দাদা। ডিকেডি কলেজৰ পৰিৱেশ ব্যৱহাৰ কেনেকুৱা? ভাল লাগিছে। লগ পাম আকৌ ডিকেডি কলেজৰ আৰু বহুত ভাল লাগিছে লগ পাই। এইফালে চাই দিয়ক দাদা, চেনেলৰ নামটো কৈ দিয়া। মোৰ চেনেলটো হৈছে আছামিজ পেচন। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব, চাব, লাইক কৰি দিবা। কেনেকুৱা হৈছে? বহুত ভাল লাগিছে। समझ रहे हो ना? तो बात बन है কিন্তু মোৰ মন যায়, কিন্তু মই ফাৰ্ষ্ট ইয়াৰ হৈ কিন্তু এতিয়া বি এ ছোৱালীক কৈ জুনমণি গগৈ তোমাৰ চেনেলত জৰিয়তে জুনমণি মই ক'ব বিচাৰো বহুত ভাল লাগে। আৰু থেংক ইউ দে, আমি ৱেলকাম জনাইছোঁ আপোনালোকক। এনচিচি বিষয়ে কওকচোন। এনচিচি কেনেকুৱা? ভাল লাগিছে ন? আহিব আপোনালোকে, এনেকৈ আশা ৰাখিলে। মানুহটোৱে দুটা চিঞৰ লগাইছে। মোতকে ডাঙৰ, মই ক'ব বেয়া পাইছো দেই। মানুহে কৈছে তুমি নিচিঞৰিবা। 2 মিনিট কাৰণে মানুহে বেকৰ পৰা চিঞৰিছে। साथ होगी
মানে যোৰহাটখন ভাগ কৰে পশ্চিম যোৰহাট উত্তৰ যোৰহাট কিবা মোৰ কাৰণে এখন যোৰহাট কিন্তু মন যায় মানুহে কয় বিতৰ্ক মই বিতৰ্ক ভাল নাপাওঁ চিধা কথা মই কিন্তু বিতৰ্ক ভাল নাপাওঁ মই সদায় বিতৰ্কৰ পৰা আঁতৰি থাকোঁ মোক ঘূৰাই দিয়ে মানুহে আৰু ইউথ ফেষ্টিভেলৰ কথা আছে মই নিজে ইউথ ফেষ্টিভেল গৈছিলোঁ মই গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল গৈছিলোঁ মোৰ লগত কৰোণা ঘৰত চাই পাই ওলাই মানে এখন মানে যুৱ মহোৎসৱ মানে খুব আমেজ পাইছোঁ আমি শিৱসাগৰ বহুত ধুনীয়া ফেচিলিটি লাগে চব ধুনীয়া দিছে দেশত আমি অত্যন্ত সুখী আমি বিতুপন আছা আমাৰ কৰিবলৈ মানে কেনেকুৱা আৰু ডিচিপ্লিন ইউনিটি এইবিলাক মানি চলিব লাগিব প্লাছ তোমাৰ ডিউটি মানে নিজৰ ডিউটি কৰ্তব্যৰ পৰা বিচলিত হ'ব নালাগিব সেইবিলাকে আৰু যিহেতু এইবিলাক ডিফেন্স লাইনত এইবিলাক থাকে আৰু সেইটো কথাটো সেইটোৱে বাকী অন্য একো নাই আমাৰ গোটেই অল ডিকেডিৰ অল NCC কেডেটে বহুত ভালকৈ কাম কৰি আছে বহুত ভালকৈ ডিউটি পালন কৰি আছে কোনো ফাঁকি চাকি মৰা নাই তো সেইটোৱে আৰু বাকী বেলেগৰ পৰা হয় কলেজবিলাকো ভাল পাইছে देखो, this is my great grandma. Isn't she beautiful? बहुत बिल्कुल तुम्हारी तरह And this is our castle. कासल Yeah. And there we'll have some music. This church. ये जो हल्का हल्का सुरूर है तेरे इश्क का ही फितूर है मैंने जो लिखा था मिटा दिया और तुझको अपना खुदा किया